সংবাদ মাধ্যমত কিবা এটা বাতৰি ওলাইছে বুলি ময়ো শুনিছোঁ আৰু মই আজি ৰাতিপুৱাৰ পৰা বেলেগ কামত ব্যস্ত আছিলোঁ তো মই চোৱা নাই মই বেছিভাগ নিউজ গধূলি ভাগতে চাওঁ আজি ৰাতিপুৱা মই চোৱা নাই লিংক কোনোবা পঠাইছে মই লিংকটো এতিয়াও চোৱা নাই যে এলায়েন্স মেটাৰক লৈ পেলাই যে জল্পনা কল্পনা চলি আছে মই বহুবাৰ আপোনালোকক ক'লোঁ আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় আপোনালোকক জনোৱাটো আপোনালোকক কোৱাটো আমাৰ কাৰণে খুব দৰকাৰ কিয়নো আপোনালোকে সদায় সহায় কৰি থাকে আমাৰ কথাবিলাক আমাৰ যে সিদ্ধান্ত আমাৰ নীতি আদৰ্শ এইবিলাক ৰাইজৰ মাজত লৈ যোৱাত আপোনালোকে বহুত সহায়ক হয় মই কৈছোঁ যে আমাৰ 2025 চনলৈকে বিটিআৰত NDAৰ এলায়েন্স আছিলে আমাৰ 2025 নিৰ্বাচনলৈকে আছিলে নিৰ্বাচন শেষ হৈ গ'ল আমি নিৰ্বাচনত বেলেগ বেলেগকৈ খেলিলোঁ বিজেপি 40টা সমষ্টিৰ কিমান বা সমষ্টিত খেলিলে তেখেতসকলে আমি 40টাতে খেলিলোঁ এতিয়া অসম চৰকাৰত NDA হিচাপে আমি 2026ৰ নিৰ্বাচনলৈকে আছোঁ 2026লৈকে আমাৰ এলায়েন্সটো আছে 2029 চনলৈকে নতুন দিল্লীত যি ভাৰত চৰকাৰৰ NDA চৰকাৰ আছে 2029 চনলৈকে আমাৰ কমিটমেণ্টটো আছে ইয়াৰ আগত যদি কিবা সিদ্ধান্ত হ'বলগীয়া হয় তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব তো তেনেকুৱা পৰিস্থিতি বা তেনেকুৱা চিটুৱেশ্যন আজিলৈকে আহিছে বুলি মই ভাবা নাই গতিকে সংবাদ মাধ্যমত কি ওলাইছে কি ওলোৱা নাই এইটোৰ লগত আমাৰ কথা নাই আমি বহুত আলোচনা বিলোচনা আমি চলাই নিছোঁ আমাৰ 2025 চনত যে আমি কমকৈ ভোট পালোঁ 2025 চনত আজি মানে BPF পাৰ্টিয়ে বেছিকৈ ভোট পাই পেলাই তেখেতসকলে বিটিআৰত চৰকাৰ গঠন কৰিলে আমি শুভেচ্ছা যাচিলোঁ আমি এটা গঠনমূলক বিৰোধী দল হিচাপে বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে সম অধিকাৰ সম উন্নয়নৰ কাৰণে সদায় এটা কনষ্ট্ৰাক্টিভ ৰোল লৈ যাম অপজিশ্যন হিচাপে সেইটো আপোনালোকৰ সন্মুখত বহুবাৰ কোৱা হ'ল গতিকে যে এলায়েন্স মেটাৰ আছে এলায়েন্স মেটাৰৰ বিষয়ে আলোচনা কৰাৰ কোনো এতিয়াও তেনেকুৱা সময় বা পৰিস্থিতি তেনেকুৱা সৃষ্টি হৈছে বুলি মই নাভাবোঁ আমাৰ যি 2025 চনলৈকে বিটিআৰৰ যে এলায়েন্স আছিলে এই এলায়েন্সটো যিহেতু চৰকাৰটো নোহোৱা হ'ল এতিয়া বিটিআৰ লেভেলত আমাৰ তেনেকুৱা এলায়েন্স বা চৰকাৰৰ যে এলায়েন্স সেইটো যিহেতু চৰকাৰে নোহোৱা হৈ গ'ল গতিকে সেইটো কথা এতিয়া নোলায় আৰু অসম চৰকাৰৰ 2026ৰ নিৰ্বাচনলৈকে আমাৰ মানে এলায়েন্সটো অটুট আছে 2029 চনলৈকে আমাৰ নতুন দিল্লীত NDAৰ যে আমাৰ কমিটমেণ্ট আছে এই কমিটমেণ্টটো আছে তাৰ আগত যদি কিবা সিদ্ধান্ত ল'বলগীয়া হয় তেনেকুৱা পৰিস্থিতি সৃষ্টি হ'ব লাগিব বা তেনেকুৱা এটা প্ৰেক্ষাপট এটা আহি পৰিব লাগিব যে য'ত আমি নতুনকৈ ভাবিব লগা এটা পৰিস্থিতি যদি তেনেকুৱা উদ্ভৱ হয় তেতিয়াহে এতিয়া ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আৰু সিদ্ধান্ত ল'ম